নাঙলভাঙা ঔগুৰি আৰু ফটাগুৰি তিনিটা প্ৰাইমাৰী যিটো সভা এইটো দেখি পেলাই আমি আজি ক'ব পাৰে যে নিচিমা সমষ্টি হিচাপে আকৌ জেমছ বসুমতাৰী জিকাটো 100% চিয়ৰ বুলি আমি ক'ব পাৰে আজিৰ দিনত। অকল তিনিটা প্ৰাইমাৰীহে আৰু আছে সেইফালে 7টা প্ৰাইমাৰী। এতিয়া আপোনালোকৰ নাঙলভাঙা বা ঔগুৰি বা পাটাবাৰী ৰাইজে কি বিচাৰে? হয়, আপোনালোকে BPFক ভাল পাই পেলাই ইয়াত আহিছে। নিশ্চয় আগন্তুক 22 তাৰিখ ছেপ্টেম্বৰত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত নাঙলত ভোট দি পেলাই জয়যুক্ত কৰিব বা নাঙলত ভোট দিব আপোনালোকে। চৰকাৰ হোৱাৰ পিছত জেমছ বসুমতাৰীয়ে নাঙলভাঙাই হওক, ঔগুৰিয়ে হওক বা পাটাবাৰী প্ৰাইমাৰী হওক, এই অঞ্চলৰ ৰাইজৰ কাৰণে কি কাম কৰিব? নিশ্চয় জেমছ বসুমতাৰীয়ে আপোনালোকক জনাই আছে যে আমি চৰকাৰ আহিলে আমি এইটো কাম কৰিম। পাটাবাৰী অঞ্চলত নিশ্চয় ৰাইজৰ লগত কথা পাতিছে, ঔগুৰি প্ৰাইমাৰীৰ ৰাইজৰ লগত নিশ্চয় কথা পাতিছে বা নাঙলভাঙা ৰাইজৰ লগত নিশ্চয় কথা পাতিছে বা প্ৰচাৰ চলাই আছে যে চৰকাৰ আহিলে আমি কি কাম কৰিব বুলি জেমছ বসুমতাৰীয়ে নিশ্চয় আপোনালোকৰ লগত কথা পাতিছে বা প্ৰচাৰ চলাই আছে। আমাৰ নাঙলভাঙা প্ৰাইমাৰী, ঔগুৰি প্ৰাইমাৰী আৰু পাটাবাৰী প্ৰাইমাৰী কৰ্মীসকলে BPF দলৰ নেত্ৰীসকলে ওমেন হওক, BSC হওক, পেৰেণ্ট বডি হওক নিশ্চয় প্ৰচাৰ চলাই আছে। যেতিয়া মিটিং কৰে আমাৰ দলৰ নেতাসকলে আপোনালোকৰ ওচৰত কি কয়? মাটিৰ পাত্তা দিম বুলি কয় না নকয়? আমাৰ প্ৰাইমাৰী লিডাৰসকলে কয় না নকয়? চৰকাৰ অহাৰ পিছত বড়ো হওক, মুছলিম হওক, বেংগলী হওক, কোচ ৰাজবংশী হওক বা নাথযোগী সূত্ৰধৰ বা আদিবাসী বা হিন্দীভাষী হওক, চৰকাৰ অহাৰ পিছত প্ৰথম বাৰতে চন্দ্ৰক খাই ভোট দিব। ইউপিপিএলৰ মানুহবিলাকে চন্দ্ৰক ভোট নিদিয়ে, জানে? এই মিনিষ্টাৰ, এক্স মিনিষ্টাৰ, গভৰ মিনিষ্টাৰ হাজোগাঁৱত জাগা পাইছে, যাবা হাজোগাঁৱত জাগা পাইছে খেলিব। ইউপিপিএলৰ ভোটটো সি নাপাব চন্দ্ৰনে। আৰু ইয়াত কোন খেলিব? এতিয়া ফেৰেঙা খেলে না খাম্পা খেলে? আহক আহক খেলিবলৈ আহক। চিৰাঙত 4টা সমষ্টি আছে, 4টা সমষ্টিও BPF দখলত আছে, ইউপিপিএল নাই, জানে? ফেৰেঙা 14 নম্বৰ চিৰাঙত খেলাৰ কথা আছিল। এতিয়া সি ভয় আছে, কৈছো আহিমে 14 নম্বৰ চিৰাঙত মই খেলে নাই, ভয়তে বাওঁপুখুৰী পলাই আছে খেলা। সাহস আছে দেখিও খেলা নাই। ফেৰেঙা খেল, মইতো ফেৰেঙা য'ত খেলিব থাকে খেলিম বুলি কৈ আছে। এতিয়া নাই, 14 নম্বৰত নেখেলে বোলে, এই বাওঁপুখুৰীত গ'ল। কি সাহস আছে? যদি 14 নম্বৰত খেল না নিদিবতো মন হ'ব না, লাগিব দেখছে ফেৰেঙা খেলিব লাগে। বাওঁপুখুৰীত হয়, আপুনি 14 নম্বৰত খেল কিয় খেলাব লাগে? 14 নম্বৰ খেলে ফেৰেঙা পলাইছে বোলে, নাই ফেরেঙ্গা que এলাম মানে খাচ্ছে যে 100 কিলোমিটার আবার মাঠে বিরাট কিলোমিটার আছে মানে খাচ্ছে যে বাউসিংহ মানে খাচ্ছে বাউসিংহ কেউ পড়েছে ইমান শক্তিশালী বলে ফেরেঙ্গায় কেউ ফলাফলা আছে ফলাফল নালাগে নিজের সমষ্টি থাকে কেউ না আমি আহি আছো না মই চিন্তা নাই দেখা যাও কি হয় না ফেরেঙ্গা হারাই দিয়ে মশা সময় নলাও